ফ্ৰেণ্ডছ মোৰ ইউটিউব চেনেল পাখি বৰালে সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰ এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়, যাতে সকলোৱে লাইক কৰে এণ্ড আগৰ ভিডিঅ'টো নিচিনাকৈ যাতে সকলোৱে আদৰি লয়। এয়া মোৰ বা হয় পূজা। এতিয়া আমি দেওশাল মন্দিৰ গৈ আছোঁ, চাই থাকিব, মই দেখাই থাকিম কি কি হয় তাত। মন হৰিলা লাহৰি প্ৰেমৰ বাটেৰে আনা কঁকালতে লৈ গাগৰি ইনো বিজুলি চাৱনি মন হৰিলা লাহৰি প্ৰেমৰ বাটেৰে আনা। পাই গ'লোহি দেওশাল মন্দিৰ, মই দেখাই আছোঁ ইয়াৰ পৰিৱেশ কেনেকুৱা। তাৰ বা কিবা এটা কৈ দিয়া মোৰ বিষয়ে। এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাইৰ ভিডিঅ'বিলাকক লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু চাই থাকিব তাইৰ চেনেলটো। গতিকে এতিয়া মই দেখাই আছোঁ তাৰ পৰিৱেশ, মানুহ আছে আৰু ইয়ালৈ আহিলে মাস্ক চেনিটাইজাৰবিলাক লগত লৈ আহিব, ভাল হ'ব তেতিয়া। মই দেখাই আছোঁ সেইটো মন্দিৰ হয়, মই ভিতৰৰ পৰিৱেশটো বাৰু যদি দেখাবলৈ পাৰোঁ মই দেখাই আছোঁ। ৰাজহাঁহো আছে, মই দেখাই আছোঁ কি কি আছে। মই দেখিছে কেনেকুৱা এটা ধুনীয়া মানুহ আছে, কিন্তু অলপ আছে কিন্তু একদম শৰাইলে আগবঢ়োৱা বস্তু। ৰ'দত ভালকৈ ধৰিবই নোৱাৰি। দেখিছে কিমান মানুহ হৈছে। দৰ্জা বন্ধ হৈ আছে, মানুহ কাৰণ বহুত ন, ৰখি থাকিবলগীয়া হৈছে ইয়াতে। ফাইনেলি খুলিলে। আপোনাক কৈ আছো এবাৰ কাঢ়িলোঁ মোবাইলটো কৈ যাব দেই। দেখিছে পাই গৈছোঁহি আচল জেগা। কিমান মানুহ, ইয়াৰ পৰা ওলাই দিম আৰু অলপমান দেখাবলৈ ট্ৰাই কৰিছোঁ। ঘূৰিব লাগে, সেয়া কৰি ঘূৰি আছোঁ।
মা আইতা এয়া পেহী ইয়াতে তেনেকৈ দেখাবলগীয়া বস্তু তেনেকুৱা নাই আৰু যিখিনি পাৰিছোঁ দেখাই আছোঁ গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল মন্দিৰৰ পৰা ওলাই দিছোঁ এতিয়া ঘৰত যাম আৰু ওলাই আহিলোঁ মাস্কখন মাৰি লৈছোঁ বান্দৰ দেখো মানুহ বহুত হয় কিন্তু ইয়াতে খালি যোনে আহে আহিলে খালি মাস্ক এণ্ড চেনিটাইজাৰ লগত মাস্ক মেইন কি ধুনীয়া এটা পৰিৱেশ এতিয়া আমি দোকানলৈ গৈ আছোঁ দাদা আৰু মই ইমানেই ওখ এতিয়া আমি অকণমান ওলাই আহিছোঁ ক'ত কি দেখাওঁ চাই আহোঁ বোলো অকণমান মাস্কখন চাব লাগিব ফাইনেলি এখন পাৰ হ'লোঁ একদম কি ধুনীয়া ধুনীয়া ফুলনি বাগিচা আছে মই ভাবিছোঁ ইয়াতে একো চাবলগীয়া নাই বিশেষ কিন্তু ভাল লাগিছে ফুলবোৰ এয়া ফুলা নাই কিন্তু এয়া ফুলিছে অলপ মোক ফটোকপি চাব লাগিব থাকক কি হ'ল তাতে ভাল লাগিছে কিন্তু নকবি সেই ফুলবোৰ এইফালে মৰি গ'ল ফুলবিলাক হ'বলা দেই অঁ এইটো পপা ফুল প্লাষ্টিক টাইপ আমি আহি আছোঁ ঘৰলৈ এতিয়া আমি আৰু এটা জেগালৈ গৈ আছোঁ চাই থাকক শিলৰ জেগা অঁ আহিবা অঁ এয়া আমাৰ হেমন্ত দা এয়া আমাৰ পূজা ডেকা হেমন্ত দাস এণ্ড পাখি বৰা ইমান কষ্ট কৰি বনাইছোঁ লাইক কৰিব হা লাইক শ্বেয়াৰ কৰিব আমি আহি আছোঁ এয়া আমি গৈ আছোঁ এই শিলটোৰ দাদাসকলৰ লগত দেখিছোঁ তো পাহাৰ হয় কিন্তু ওপৰত যাব নোৱাৰিম এইটো ডাঙৰ শিল গৈ আছোঁ এইটো ওচৰলৈ এয়া সিহঁতে উঠি দিছে মই কেনেকৈ উঠিম গৈ পালেগৈ বৰ ধৰিবই নাই মোক নাম চুচৰি দে কৈয়ে আছো ভয় লাগে আকৌ নাম ভিডিঅ' কৰিবলৈ কাৰণে কিমান কষ্ট পূৰণ হ'ল উঠিম বুলি তাৰ পৰা আহিছিলোঁ এতিয়া উঠিব পাৰিলোঁ সেয়া দেখিছে ওপৰতে আছে ঐ মাতিছে
এতিয়া আমি যাম আৰু মানুহ এতিয়া বৰ্তমান কমিছে অলপ অলপ কিছুমানে এটা ভাত পানী বনাই কৰি খাইছে এইটো মন্দিৰটো ঘৰলৈ যাম আৰু এতিয়া আহিলোঁ এতিয়া ঘৰ পালোহি এইটো ভিডিঅ' ইমানতে সামৰিছোঁ আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ চেনেলৰ নতুন হয় তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ছাইডত থকা বেল আইকনটো দবাই থ'ব আৰু ইমানতে এইটো ভিডিঅ' অন্তিম বাই বাই